গভৰ্ণৰে এই কমিটিৰ মানুহকেইটা কেইটা লৈছে ইয়াতে আমাৰ অন্তিও আছে যে মিহিৰ কান্তি চৌধুৰীয়ে এইটো বনাই আছে। মিহিৰ কান্তি চৌধুৰী হ'ল গভৰ্ণৰৰ এডভাইজাৰ ছেক্ৰেটাৰী এডভাইজাৰ আৰু এই এডভাইছে তেখেতে মানে ৱেষ্ট বেংগলৰ বুলি আমি গম পাওঁ আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰাক্তন মানে ভাইচ চেঞ্চেলৰ তেখেতে কিন্তু তেখেতৰ নেতৃত্বতে এই তেখেতক ছেভ কৰা তেখেতক প্ৰটেক্ট দিয়া এই প্ৰচেষ্টাটো চলাই আছে। যাৰ কাৰণে সকলো মানে মহাবিদ্যালয় সকলো যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক এতিয়া ভুক্তভোগী হৈ আছে। সময়মতে মাৰ্কশ্বিট নোলায়, সময়মতে মানে ৰিজাল্ট দিব নোৱাৰে, সময়মতে আমাৰ যিখিনি পৰীক্ষা এইটো মানে কৰি দিব নোৱাৰে। এনেকৈ বহুতো কাৰ্যকলাপ এতিয়া বডোলেণ্ড ইউনিভাৰ্চিটিত চলি আছে। দীৰ্ঘদিনীয়া আন্দোলন কৰি আছিলে কিন্তু এই কমিটি মিহিৰ কান্তি চৌধুৰীৰ কমিটিয়ে আকৌ তেখেতক প্ৰটেক্ট কৰাৰ কাৰণে যে প্ৰচেষ্টা চলাইছে আমি এইটো ধিক্কাৰ কৰিছোঁ আৰু তেখেতসকলৰ মানে পুতলিত আমি ধাৰ কৰিছোঁ। নিশ্চয়কৈ এটা দীৰ্ঘদিনীয়া আন্দোলন চলি আছিলে বডোলেণ্ড ইউনিভাৰ্চিটিৰ যি ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইছৰাম লাডুসিঙক লৈ এই আমাৰ দীঘলীয়া যি সংগ্ৰাম যে বডোলেণ্ড ইউনিভাৰ্চিটিত বহুতো যে মানে ইয়াত কেলেংকাৰী চলি থকা লগতে যে বডোলেণ্ড ইউনিভাৰ্চিটিৰ যে ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাডু সিং তেখেতে বেল লৈ ইয়াত এজন মানে এটা উচ্চ পদবী দখল কৰি ৰখাটো আমাৰ কাৰণে খুব দুখজনক, খুব এইটো লজ্জাজনক আমাৰ অঞ্চলৰ কাৰণে আৰু সকলো ছাত্ৰ ছাত্ৰী আৰু কলেজ বিষয়ৰ কাৰণে। কিয়নো প্ৰফেচাৰ লাইছৰাম লাডু সিং এজন কনভিক্টেড, তেখেতে বেল লৈ এতিয়া তেখেতে ভাইচ চেঞ্চেলৰ কৰি আছে। লগতে তেখেতক মানে সুৰক্ষা দিবলৈ কাৰণে মিহিৰ কান্তি চৌধুৰী ছেক্ৰেটাৰী এডভাইজাৰ গভৰ্ণৰৰ তেখেতসকলে এটা কমিটি বনাই পুনৰ তেখেতক মানে এই বডোলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হিচাপে ৰখাৰ কাৰণে প্ৰচেষ্টা চলাই আছে বৰ্তমানে চলাই আছে। এতিয়া চিফ মিনিষ্টাৰ ভিজিলেন্স কমিটিৰ দ্বাৰা যে কনভিক্টেড প্ৰফেচাৰ লাইছৰাম লাডু সিঙক অলৰেডি পোৱা হ'ল। আমি দাবী কৰিছোঁ তেখেতে এৰেষ্ট হ'ব লাগে। তেখেতে কোনো পৰ্যায়ে বডোলেণ্ড ইউনিভাৰ্চিটিত যাতে এই প্ৰফেচাৰ লাইছৰাম লাডু সিঙে ভাইচ চেঞ্চেলৰ পদত যাতে থাকিব নোৱাৰে আৰু তাৰ কাৰণে আমি দাবী জনাইছোঁ। এইকাৰণে বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থা তথা অন্য জিলাতো এই প্ৰদৰ্শন যে তেখেতসকলৰ যে পুতলি ধাৰ কৰা ইয়াত কাৰ্যসূচী লৈছোঁ। আমি যিখিনি কাৰ্য এতিয়া ভাৰ কৰি আছে তেখেতে অলৰেডি মানে বেলত কনভিক্টেড। তেখেতে চিফ মিনিষ্টাৰ ভিজিলেন্স কমিটিৰ লগত মানে যি ইয়াত বিচাৰ প্ৰক্ৰিয়া চলি আছিলে তেখেতে দোষী হিচাপে অলৰেডি পাইছে। তৎসত্ত্বেও তেখেতে কাৰোবাক লৈ এনেকৈ কমিটি বনাই নিজক সুৰক্ষা বচাই ৰাখি আছে, যাৰ কাৰণে আমি এইটো দাবী কৰিছোঁ। লগতে তেখেতৰ দিনত বহুতো যে ছাত্ৰ ছাত্ৰীয়ে সময়মতে ৰিজাল্ট নাপায়, সময়মতে যিখিনি এক্সাম পাতিব নোৱাৰে, সময়মতে মাৰ্কশ্বিট পাব নোৱাৰে, লগতে ইউনিভাৰ্চিটিৰ যিখিনি ডেভেলপমেণ্ট তেখেতে অকলশৰীয়া হিচাপে কৰি আছে। কোনো কাৰো মানে ইয়াত কমিটি যে আছে লোকেল বডি, এই বডি নিজৰ মনৰ মতে এতিয়া ডেভেলপমেণ্ট কোন পালে মাৰ্কেট ৰেট বনায়, কোন পালে কিবা বনায়, কোন পালে ড্ৰেইন বনায়, নিজে কৰি আছে। মানে এইকাৰণে আমি বিচাৰিছোঁ যে বডোলেণ্ড ইউনিভাৰ্চিটি বিটিআৰ অঞ্চলৰ একমাত্ৰ ইউনিভাৰ্চিটি যাতে এই দক্ষিণ মানে দোষ থকা বা এই কনভিক্টেড যে তেখেতক মানে চিফ মিনিষ্টাৰ ভিজিলেন্স কমিটিয়ে দোষী হিচাপে মানে তেখেতক পাবলৈ সক্ষম হৈছে, চালিজাৰি মানে পাবলৈ সক্ষম হৈছে। এনেকুৱা কনভিক্টেড মানুহে যাতে বডোলেণ্ড ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ হ'ব নোৱাৰে। আমি দীৰ্ঘদিনীয়া আন্দোলন কৰি আছিলে, তথাপি ইয়াত কমিটি বনাইছে মিহিৰ কান্তি চৌধুৰীক লৈ, কাকবা লৈ মানে কমিটি বনাই তেখেতক সুৰক্ষাৰ কাৰণে কমিটি বনাইছে। যোন মানে মানুহে অলৰেডি দোষী হিচাপে মানে পাবলৈ সক্ষম হৈছে, তেখেতক দোষী হিচাপে পাইছে চিফ মিনিষ্টাৰ ভিজিলেন্স কমিটি। তৎসত্ত্বেও তেখেতক মানে ছেফগাৰ্ড কৰাৰ কাৰণে মিহিৰ কান্তি চৌধুৰীৰ এটা টিমে লাগি পৰি আছে। তাৰ কাৰণে আমি এইটো বিৰত জনাই মানে ইয়াত আমি প্ৰতিবাদ কৰিছোঁ আৰু তেখেতসকলৰ পুতলি ধাৰ কৰিছোঁ। বডোলেণ্ড ইউনিভাৰ্চিটিৰ যি প্ৰফেচাৰ লাইছৰাম লাডু সিং ভাইচ চেঞ্চেলৰ তেখেতৰ মানে এগেইনষ্টত আমি মাত মাতি আহিছোঁ। তেখেতে
বড়োলেণ্ড ইউনিভাৰ্চিটিত মানে কৰাপ্টেড পাৰ্চন তেখেতে মানে বিভিন্ন তাৰ খেলি মেলি আছে তাৰ কাৰণে আমি এই ধৰ্ণা কাৰ্যসূচীটো আমি কৰি আহিছে তবে আজি আমি তেখেতৰ যি বাৰ্ণিং ইপিজি আমি প্ৰগ্ৰাম লৈছে আৰু তেখেতক যি ছাপোৰ্ট কৰা দি গৱৰ্ণৰ মহামান্য ৰাজ্যপালে এটা হাই লেভেল কমিটি কৰিছিলে আৰু কমিটিৰ যি মেম্বাৰসকলে আমি দেখিছোঁ যেনেকা মানে সিদ্ধান্ত ল'ব লাগিছিলে আমি গম পাইছোঁ তেখেতে মানে তেখেতক বচাবৰ কাৰণে এই মানে কমিটিৰ ডিচিশ্যনটো ল'ব বিচাৰিছে তাৰ কাৰণে আমি এই কমিটিৰ যি সদস্য সকলক আমি সিহঁতকো বাৰ্ণিং যি ইপিজি প্ৰগ্ৰামত আমি এইটো লৈছে তাৰ কাৰণে আমি দাবী জনাইছোঁ যে ইমিডিয়েট মানে প্ৰফেসৰ লাইছাম লাডু সিঙক এৰেষ্ট কৰিব লাগে তেখেতে অলৰেডি দোষী হয় কাৰণ CM ভিজিলেন্সে তেখেতক দোষী বুলি তেখেতক অলৰেডি ইনভেষ্টিগেশ্যনত আছে কৰিছে আৰু তেখেতে নিজকে দোষী বুলি গম পাই পেলাই নিজে মানে ফ্ৰী এৰেষ্ট বেল লৈ পেলাই তেখেতে পলাই আছে আৰু তাৰপিছত এনেকা এজন মানে দোষী মানুহে কেনেকা মানে দোষী ব্যক্তিয়ে কেনেকা ইউনিভাৰ্চিটিত আহি পেলাই নিজৰ মানে অফিচ কেনেকা কাৰ্যালয়ত কৰিব পাৰে আমি এইটো মানে গভৰ্ণমেণ্টক আমি সন্দেহ হৈছে তাৰ কাৰণে গভৰ্ণমেণ্টক আমি দাবী জনাইছোঁ তেখেতক ইমিডিয়েট এৰেষ্ট কৰিব লাগে যদি এৰেষ্ট নকৰে অনাগত দিনত আমি অনিৰ্দিষ্ট কাললৈ মানে বড়োলেণ্ড ইউনিভাৰ্চিটিক আমি ধৰ্ণা দিবলৈ বাধ্য হ'ম অহা 3, 4, 5 আমি ইউনিভাৰ্চিটিত আৰু ধৰ্ণা লৈছে আৰু লগিলে আমি ইউনিভাৰ্চিটি বন্ধ কৰিব বাধ্য হ'ম নিখিল বড়ো ছাত্ৰ সন্থাই